বিয়াখন গ'লতহে টেনশ্যনটো কমিছে, গম পাইছেনে? নতুবা এই এমাহ মোৰ টোপনি নাই। ঠক দিয়ক, বিয়াখন হ'ল বুলি আৰু আপোনাৰ টোপনি ক্ষতি হ'ব লাগেনে? কি কথা কৈছা তুমি? মই আৰু বিয়াখনত কমখিনি কৰিবলগীয়া হৈছেনে? গোটেই বিয়াখন মেনেজমেণ্ট কৰিছোঁ, ধেমালি নেকি? তুমিনো কি কৰিছা? কাপোৰযোৰ পিন্ধি অ'ৰ পৰা ত'লে ত'ৰ পৰা ত'লে তেনেকৈহে ঘূৰি ফুৰিছা ষ্টাইল মাৰি মাৰি। গোটেইখনতো মই চম্ভালিবলগীয়া হৈছে। ঠক দেই, মোক তেনেকৈ ইনচাল্ট নকৰিব। মই কাপোৰ পিন্ধি ষ্টাইল মাৰি ঘূৰি ফুৰিছোঁ। ঘৰখনৰ ইমানবিলাক কাম কাজ, বিয়াখনো ক'ৰ পৰা হ'লগৈ? হ'ব দিয়ক, আপুনিয়ে চব কৰিলে, মই একোৱেই নাই কৰা। এতিয়া বোৱাৰী আহিছে আৰু মনৰ পচন্দৰ মতে বোৱাৰী বিয়া পাতি আনিছে নহয়, এতিয়া আৰু কোনে পায়? মোক আৰু পাত্তা দিবনে? তেনেকুৱা কথা নকবা কিন্তু দেই মলয়। মই কিন্তু ভাল নাপাওঁ যেতিয়া তেতিয়া। এই বোৱাৰীজনী আহি ঘৰখন সোমাইছেহে, তোমাৰ আৰম্ভ হ'লেই নে? চাবা কিন্তু চায়ে কষ্ট পোৱাটো মই নিবিচাৰোঁ। মোৰ বন্ধুৰ ছোৱালী জানিছাই নহয়, বৰুৱা মোৰ কেনেকুৱা বন্ধু। আৰু মই ঠিক কৰা ছোৱালী ছায়া কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু তুমি যদি কিবা তাইক কষ্ট দিবলৈ হয়, তেতিয়া মোতকৈ বেয়া কোনো নহ'ব কিন্তু। হ'ব দিয়ক, ইমানকৈ ক'ব নালাগে। এসময়ত কিমান ক'লোঁ, মোৰ পেহী জীয়েকৰ ভতিজাকেইজনী আছে, কামে কাজে ৰূপে গুণে ইমান যে ভালো। মই যে লগ পাইছিলোঁ তাইক, মোৰ যে বৰ পচন্দ হৈছিলে। তাইক মোৰ ঘৰ বোৱাৰী কৰিবলৈ মোৰ যে বৰ মন থাকিলে। কিন্তু আপুনি সেই বাল্য বিবাহ কৰাই থৈছে ন সৰুতে। এতিয়া মই কেনেকৈ পাৰোঁ? মোৰ কথা নোৱাৰো আপুনি শুনিবনে? মলয়ে, তোমাক যিমান বুজালোঁ তোমাৰ মতি গতি সলনি নহয়। এটা কথা মনত ৰাখিবা, ঘৰত যাতে অশান্তিৰ সৃষ্টি নকৰা। আৰু এটা কথা, ছায়া মোৰ বন্ধুৰ ছোৱালী, তাই যাতে এইখন ঘৰত অলপো কষ্ট নাপায়, তাৰ প্ৰতি তুমি ধ্যান ৰাখিব লাগিব। মোক আকৌ বোৱাৰী খিয়াল ৰাখিবলৈ কয়। ছায়া তুমি আহা এই নহয়, এই মোলৈ ধুনীয়াকৈ লাল চাহ একাপ বনাবা দেই। আজি তোমাৰ হাতে চাহ একাপ খাম। এনেই তুমি বনাব নালাগে আকৌ, তুমি একো ঘৰৰ কাম নকৰিবা। আমাৰ সেই ঘৰৰ কাম কৰা মানুহ আছেই নহয়। গতিকে তুমি আজিহে মোক অকল চাহ একাপ বনাই দিয়া, লাল চাহ একাপ, যাতে মই তুমি মোৰ বোৱাৰী কেনেকুৱানো বনাইছে মই চাব পাৰোঁ, হয় নহয়? যোৱা যোৱা। হ'ব দেউতা, মই বাৰু এতিয়া চাহ বনাই আনি দিম। আপুনি আকৌ এইটো কথা কি ক'লে? ঘৰৰ কাম কৰা মানুহে কাম কৰিব লাগিব? কাম কৰা মানুহচোন নলগা বহুত দিনেই হ'ল। এতিয়া ছায়া আহিছে যেতিয়া ছায়াই কৰিব আৰু কিনো। তাই থাকিলে আৰু কাম কৰা মানুহ আনিবলগীয়া কিবা কাৰণ থাকিব জানো? নে কি কয় ছায়া? মা, কাম কৰা মানুহ আনিব নালাগে, মই কৰিম সকলো কাম। নালাগে ছায়া, তুমি কাম কৰিব নালাগে। কাম কৰা মানুহ মই আনি দিম। আৰু শুনা, তোমাক বৰুৱাই ইমান মৰমত ডাঙৰ দীঘল কৰিছে, বৰুৱানীয়ে মোক বাৰু তোমাক কাম কৰিবলৈ দিলে কম দুখ পাবনে? কাম কৰা মানুহ মই আনি দিম, মই ব্যৱস্থা কৰিম সেইবিলাক। তুমি একো নকৰিবা। তুমি মাত্ৰ এতিয়া মোলৈ একাপ চাহ বনাই আনি দিলেই হ'ল। যোৱা। হ'ব, কাম কৰিব লাগে নে নালাগে মই মাকজনী থাকোঁতে আপুনি চিন্তা কৰিব নালাগে। হ'ব, তুমি এই বিষয়ত একো মন্তব্য দিব নালাগে। তুমি মনে মনে থাকা, যি কৰিব লাগে মই কৰিম। চবেই মোৰ ওপৰত উঠালো। হ'ব দেউতা, মই চাহ একাপ বনাই আনোগৈ ৰ'ব। তোমাক মই কি কৈছিলোঁ, তুমি শুনিছিলানে? আৰু তুমি তাইক চায়ে কাম কৰাৰ কথা কৈছা যে, তোমাৰ অলপো বেয়া নালাগে? কালি ঘৰ সোমোৱা ছোৱালীজনীক তুমি কামৰ দিহা দিব পৰা হ'লে। আৰু তুমি কাম কৰিবা আকৌ, তুমি কিয় নকৰা? নিজে ঠিক কৰা ছোৱালী যে একেবাৰে মোৰ ওপৰতে ৰাখিছে। এতিয়া মইহে বেয়া হ'লো। হ'ব, আপোনাৰ ওচৰত বহি থাকিলে মই যে আৰু কি শুনিব লাগিব? যোৱাগৈহে ভাল হ'ব। মলয় এজনী যে অলপো সলনি নহ'ল, স্বভাৱ চৰিত্ৰ সেই আগৰ দৰেই আছে। বোৱাৰীজনীক বাৰু এওঁ কষ্ট দিব নেকি? ইমান যে মৰমত ডাঙৰ দীঘল কৰিছে, মোৰ নিজৰ ছোৱালীৰ দৰে। আৰু এওঁ কিয় নিজৰ ছোৱালীৰ দৰে ভাবিব পৰা নাই? এওঁক বাৰু কেনেকৈ বুজাওঁ? একো উপায় নাইকিয়া হৈছে মুঠতে। ছায়া, তুমি কি কৰি আছিলা? মই যে তোমাক বিচাৰি পোৱা নাছিলোঁ। মই দেউতাক চাহ একাপ দি থৈ আহিলোগৈ। আৰু এসপ্তাহৰ পিছত মই আমেৰিকালৈ যাবগৈ লাগিব। মোৰ আৰু ছুটি বেছি দিন নাই। এতিয়া মই ভাবিছোঁ তোমাক মই মোৰ লগতে লৈ যাম। বিয়া হৈ আহিয়ে যদি মই তোমাৰ লগত গুচি যাওঁ, মাহঁতে জানো বেয়া নাপাব ৰাহুল? কিন্তু মই যে তুমি নগ'লে মই অকলে মোৰ বৰ বেয়া লাগিব। আৰু মোৰ যে এটা টেনশ্যনো হৈ থাকিব তুমি ইয়াত থাকিলে। সেইকাৰণে মই কৈছোঁ তুমি মোৰ লগত ব'লা। তুমি এতিয়া যোৱা ৰাহুল, তুমি এতিয়া ভালকৈ কামখিনি কৰি লোৱাগৈ। আৰু নেক্সট বাৰ যেতিয়া তুমি আহিবা, মই তেতিয়া তোমাৰ লগত যাম। ৰ'বা ছায়া, মই মাৰ লগত কথাটো পাতিম। হ'ব, তুমি সেইবিলাক কথা এতিয়া ইমান টেনশ্যন নল'বাচোন, কিবা এটা হ'ব আৰু। ছায়া, মই তোমাক কথা দি থৈছিলোঁ যে মই তোমাৰ সপোন পূৰণ কৰিম। আৰু অতি সোনকালে মই তোমাক সেই সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম। হ'ব ৰাহুল, তুমি এতিয়া এইবিলাক কথা ঘৰত উলিয়াবা, মায়ে খং কৰিব। আৰু মোক অলপমান এডজাষ্ট হৈ ল'বলৈ দিয়া, তাৰপিছত মই কিবা এটা ভাবিম বাৰু। ঠিক আছে ছায়া, তুমি যি ভাল দেখা তাকেই কৰা। ছায়া, তই ওলাই যোৱাৰ পৰা মোৰ তোৰ ৰুমটোলৈ সোমাবলৈ মন নোযোৱা হ'ল। এই খালী ৰুমটোত মইনো কেনেকৈ আহোঁ কচোন? তই নোহোৱা ঘৰখন একেবাৰে উদং হৈ গ'ল ছায়া। মোৰ বুকুখন একেবাৰে উদং কৰি তই গুচি গ'লি। এতিয়া তই আনৰ ঘৰৰ বোৱাৰী, কিন্তু মই অকলে তোৰ দুখ লৈ জীয়াই থাকিব লাগিব। কি কৰিবি? ভাগ্যৰ লিখন। তই বাৰু কেনেকৈ আছ? তই বাৰু কিবা কষ্ট পাইছ নেকি চাগে তাত? মইতো কিমান যে মৰমত ডাঙৰ দীঘল কৰিছিলোঁ। এতিয়া তোক বাৰু কোনোবাই কষ্ট দিব নেকি? মোৰ বৰ চিন্তা হয় জাননে? তোৰ এই মাজনী বৰ অকলশৰীয়া হ'ল, বৰ অকলশৰীয়া হ'ল। মাজনীলৈ যে বৰকৈ মনত পৰিছে। কি
কৰি আছে বাৰু? মায়ে চাগে কান্দি আছে। মা যে একেবাৰে অকলশৰীয়া হৈ গ'ল। পাপা দিনটো নাথাকে। মায়ে কাৰ লগত কথা পাতিব এতিয়া? মালে ফোন এটাকে কৰি চাওঁচোন। মায়ে চাগে কান্দি আছে মোলে মনত পেলাই পেলাই। কি হ'ল মা? কিবা টেনচনত থকা যেন লাগিছে। কিবা ভাবি আছা নেকি? কিবা হ'ল নেকি তোমাৰ? এনেকুৱা লাগিছে তুমি যেন ডাঙৰ চিন্তাত আছা। কি হ'ব আৰু? বোৱাৰী গুণ গাবলৈ পাপাই আৰম্ভ কৰিলে। মইহে বেয়া হ'লো এতিয়া। হেৰৌ, বোৱাৰী কাম কৰিবলৈ দিব নালাগে, মৰমত ৰাখিব লাগে, একেবাৰে মূৰৰ ওপৰত। সিদিনা বিয়া পাতি আনিছে, এতিয়া বোৱাৰীহে ভাল হ'ল, মই বেয়া হ'লো। অ' মা, তুমি কি অদৰকাৰী কথাবিলাকত টেনচন লৈ থাকা? বোৱাৰী এতিয়া বোলে কাম কৰিবলৈও নিদিয়ে, কাম কৰা মানুহনো গোটাই দিব, একেবাৰে মূৰৰ ওপৰত ৰাখিব বোৱাৰী। আৰু এতিয়া আমাৰচোন কাম কৰা মানুহে গোটেই কামবিলাক কৰে, এতিয়ানো আকৌ বৌয়ে কিয় কৰিব লাগে? তই ক'লেই হ'ব নেকি? তহঁতি চব একেই। এতিয়া বোৱাৰীজনী আনি কিবা কাম কৰা মানুহ লগাব লাগিব নেকি? বোৱাৰী একো নকৰিব নেকি? মই কাম কৰা মানুহ কেতিয়াবাই হাক দিলোঁ। এতিয়াৰ পৰা চায়ে কাম কৰিব, যি কৰে। মা, ইমান দিনৰ পৰাতো কাম কৰি কাম কৰি আছে। তুমি আৰু মইতো একো কাম নকৰোঁ। আকৌ তুমি হাক কি দিলা? মানে এতিয়াৰ পৰা বৌয়ে কাম কৰিব? মানিছোঁ কিন্তু দেই, তুমি কিন্তু বেলেগ কামো কৰিব পাৰা দেই। পিছে মোৰনো কি টেনচন? মইতো কাম নকৰোঁ। মোৰ মাত্ৰ আৰু পাৰ্টি খাব লাগে, আৰুতো মোৰ বেলেগ টেনচন নাই। খৰচ যি হয় হৈ থাকক। পুৰি, ইয়াত কি কৈছ? অ' ৰচোন পুৰি, তই বোলে আজিকালি খুব পাৰ্টি কৰি থাক। তই পঢ়া শুনাৰ প্ৰতি গুৰুত্ব নিদিয়া হ'ল নি বাৰু? এইবাৰতো এক্সাম কেনেকুৱা হ'ল? ইছনো মোক এক্সামৰ কথা সুধিছে। এই দাদা, তইনো কি এক্সামৰ কথা সুধি থাক? মই বৰ বৰ হৈ যাওঁ এক্সামৰ কথা সুধি থাকিলে। মানে এইবাৰ বিয়াৰ কাৰণে মোৰ অলপ বেয়া হ'ল আৰু দেচোন। মা, তুমি মানে পঢ়ি পঢ়া শুনাৰ গুৰুত্ব নিদিয়া হ'লা নেকি? তাই যে একেবাৰে পাৰ্টি কৰি থাকে, তুমি মানে তাই যি কৰিছে তাকে কৰিবলৈ দিছা। তাই যদি পঢ়া শুনা বেয়া হৈ যায় কি হ'ব? তাইৰ ভৱিষ্যতে কি হ'ব? হ'ব দে, তাইৰ ভৱিষ্যতটো মই চাম। তই চিন্তা কৰিব নালাগে। তোকতো আজি ইমান দিনে পঢ়া শুনা ডাঙৰ মানুহ কৰিলোঁ, তাইকো কৰিম আৰু দে। অঁ মা, তুমি মোক গুৰুত্ব দিছিলা হয়, কিন্তু ময়ো সম্পূৰ্ণ নিজেও বহুত চেষ্টা কৰিছিলোঁ, আৰু যাৰ কাৰণে মই আজি ইমান এটা ভাল চাকৰি কৰি আছোঁ। তুমি যদি এই পৰীক এনেকৈ গুৰুত্ব নিদিয়া, তাই বেয়া হৈ যাব নহয়। এই দাদা, হ'বচোন দে, এইবিলাক কথা পিছত পাতিম আৰু। হ'ব দে, মোৰ এতিয়া কাম এটা আছে, মই ভিতৰলৈ যাওঁগৈ। এক্সামৰ কথা সুধিলোঁ নহয়, এতিয়া পলাইছে চোৱা। অঁ ৰাহুল, তোৰ পিছত যাব হ'লেই নহয়, তোৰ আৰু ছুটি কেইদিনমানহে আছে। হেৰি নহয়, এইবাৰ মানে মই চায়েক লৈ যাম বুলি ভাবিছোঁ। নেক্সট বাৰ আহোঁতে মই চায়েক থৈ যাম। কি? সিদিনা বিয়া কৰা আনা ছোৱালীজনী তই এতিয়া লৈ যাৱ লগত? হেৰৌ, ঘৰখনলৈ আহিছেহে, তই তাইক লৈ যাওঁ বুলি ক'ব পৰা হ'লিয়ে নে? তাই এতিয়া কাম বন একো শিকাই নাই। তাইক কাম বন কেইটামান শিকাব লাগিব। তোক কাইলৈ ভাত এসাঁজ বনাই খুৱাব লাগিব। তাই কাম বন নিশিকিলে তোক ভাত বনাই কোনে খুৱাব? তইহে তাইক ভাত বনাই খুৱাব লাগিব পিছত গৈ থৈ। মা, চায়ে মানে অলপ দিগদাৰ পায় বুলিহে মই কথাটো কৈছিলোঁ। তুমি যদি তেনেকৈ কৈছা, হ'ব বাৰু, নালাগে যাব। মা, ছায়া ঘৰখনত একমাত্ৰ ছোৱালী। তাইক বহুত মৰমত মাক দেউতাকে ডাঙৰ দীঘল কৰিছে, গতিকে তাইক তুমি বেছিকৈ কাম কৰিবলৈ নিদিবা। তাই কষ্ট পাব, আৰু শুনা, তাই যদি কষ্ট পায় তেতিয়া মাক দেউতাকে বহুত দুখ পাব। হ'ব হ'ব, তই মোক কথা শিকাব নালাগে। মই তাইক কেনেকৈ কাম কৰিব দিব লাগে জানো নহয়। আৰু ঘৰখনত বোৱাৰীজনীয়ে কাম নকৰি কোনে কৰিব কচোন? হেৰৌ, কাম কেইটামান শিকাই ল'লেহে ঘৰখন ধৰি ভাত খাব পাৰিব। সেইটো তই বেয়া পালে নহ'ব নহয়। হ'ব মা, মই কথাটোহে কৈছোঁ। তাইক তোমালোকে মৰম কৰিবা। মই যিহেতু নাথাকিলে তাই অকণমান অসুবিধা পাবও পাৰে, গতিকে তোমালোক দুজনীয়ে তাইক মৰম কৰিবা। মা, হ'ব হ'ব দে, ইমানেই মৰম কৰি একে মূৰৰ ওপৰতে উঠাই থ'ম। তই চিন্তা নকৰিবি, তই নিশ্চিন্ত মনে যা। মোক কথা শিকাবলৈ আহিছে চা। হেৰৌ, বাপেক পুতেক এহালৰ মৰম চোৱা। মই এতিয়া ক'ৰবাতে থাকিলোঁ, সুখেৰে ভাত খাবলৈ দিম। তই যোৱালেহে বাট চাই আছোঁ। চাই থাক, তই যোৱালে মই বাট চাই আছোঁ। মোৰ কথামতে বিয়া নাপাতিলে, গতিকে মই সকলোকে শিক্ষা দি আছোঁ।